এজনী অসহায় মাগনী। কবি প্ৰিয়াংকী জোৰাধৰা। পাঠ মানস প্ৰীতম শইকীয়া। পূৰ্ণিমাৰ জোনৰ দৰে মুখনি এজনী অসহায় মাগনী। সহজ সৰল আজলি প্ৰেম ভৰা অন্তৰৰ এজনী ছোৱালী। মাগিছে মাথো অলপ দয়া মানুহৰ পৰা। হৃদয়ত চকু পানী, চকুত প্ৰেমাময় ভাৱ, ওঠৰ হাঁহিত মুকুত আখৰা। সাৰ্থক জীৱনৰ জপনা খুলিও দেখে, পিছে চাই ঘূৰি তাই যে এজনী মাগনীহে, অসহায় ছোৱালী। সোণে কেৱল খিকিন্দালি, সোণৰ সপোন ভাঙি চুৰমাৰ হ'ল। পূৰ্ণিমাৰ জোন লুকাই গ'ল, তাইলৈ একো নৰল, আয়ু বেলিও মাৰ গ'ল। জীৱনটো তাই অন্ধকাৰ হ'ল।